Hey guys, মই পুনৰ আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পাব। এয়া মাহঁত আজি আহি পালে আৰু এয়া ৰাতি ভাত খাই উঠি বহিছে অলপ। কাইলৈ মোৰ কাৰণে এটা বিশেষ দিন, আপোনালোকে গম পাব। ভিডিঅ'টো আগলৈকে চাই থাকক। গুড মৰ্ণিং। দিনটো আৰম্ভণিতে আজি মোৰ কাৰণে এটা বিশেষ দিন। মই এয়া ওলাই মেলি ৰেডি হৈছোঁ। আপোনালোকে নিশ্চয় অলপকৈ হ'লেও গম পাইছে মই কিয় এনেকৈ গামোচা চেলেং কাপোৰ লৈ আছোঁ। চাই থাককচোন। দেখিছেনে বাৰু আপোনালোকে? এয়া আপোনালোকৰ ফালেও চাগে এনেকৈয়ে কৰে। আজি মোৰ বাবে বিশেষ দিনটো হৈছে, আজি মোৰ মানে 5 মাহত যে পঞ্চম মেট্ৰিক দিয়ে যে সেয়া কৰ্ম কৰা হৈছে। আৰু এয়া ওচৰৰ খুৰীয়ে বনাইছে, ক্ষীৰ বনাই মেলি মানে এনেকৈ ধুনীয়াকৈ সজাইছে। তাৰপৰা ধূপ চুপ জ্বলাই ধুনীয়াকৈ ভগৱানৰ ওচৰত আগবঢ়াই লৈছে। আমি যিকোনো কাম এটা কৰাৰ আগতে প্ৰথমতে আমি ভগৱানকে প্ৰথম আগবঢ়াই লওঁ আৰু তাৰপিছত লাহে লাহে নিয়মবোৰ কৰিব। আপোনালোকে চাই যাবচোন। মোৰ জীৱনত প্ৰথমটো এনেকুৱা এটা দিন, মানে খুব ভাল লাগিছে আৰু ভাল লাগিছে আৰু বহুত ভাল লাগিছে। অলপ ভয়ো লাগিছে। ভয় মানে কি আৰু, ইমান ডাঙৰ এটা দায়িত্ব ল'বলৈ আগবাঢ়িছোঁ, সেইকাৰণে মানে অলপ ভয়ো লাগিছে। একো নাই, ভগৱান লগত থাকিলে ভয় ভাবিলে একো নাই। যিহেতু মই ভগৱানক বহুত বিশ্বাস কৰোঁ, সেইকাৰণে মই সকলো কাম ভগৱানক চিন্তা কৰি কৰিবলৈ চেষ্টা কৰোঁ আৰু আশা কৰোঁ ভগৱানে মোক আশীৰ্বাদ দিব। এয়া কাম চাম কৰি মেলি হ'ল। মই লাহেকৈ বহি আছোঁ। তাৰপৰা হৈ গ'ল। এয়া মোৰ দেউতাই আশীৰ্বাদ লৈ আছে। নিয়ম বুলি নহয় আৰু দেউতা আছে, আশীৰ্বাদ ভাল লাগে। এদিন নিচিনা সেইটো চেলা ভোগ আছে না চাউল আছে বাৰু অলপ শুকাই মোৰ কেঁচাকে শুকাই দি থৈছে জনা কাইলে দিলে দিব লাগিব অলপ ভালবাসি যাব মই আগৰ গিটাৰ ৰ'দত অকণ শুকুৱাই
এয়া মোৰ কাৰণে খুৰীয়ে পঞ্চমী মিলাই আছে পঞ্চমী মানে 5 বিধ ঘিউ মৌ ক্ষীৰ তাৰপৰা গুড় দিছে দৈ দিছে তেনেকৈ মিলাই দিছে জীৱনত প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ কিবা এটা বহুত ভাল লাগিছে এনেকুৱা এটা দিন চবেই বিচাৰে জীৱনৰ প্ৰত্যেকজনী ছোৱালীয়ে এনেকুৱা এটা দিন বহুত লাকি মানে বহুত লাকি অনুভৱ হয় ভগৱানে যিখিনি সৌভাগ্য মোক দিছে মানে ভগৱানক বহুত ধন্যবাদ যেতিয়া মই প্ৰাৰ্থনা কৰি আছিলোঁ যেতিয়া আশীৰ্বাদ দিছিলে মানে তেতিয়া মোৰ চকুৱেদি চকু পানী ওলাই গৈছিলে মানে কিবা এটা কথা মানে সুখৰ চকু পানী মানে মুখতে মানে বহুত কিবা এটা দুখ লাগি গৈছে দুখ লাগি যোৱা নাই মানে চকু পানী ওলাই গৈছিলে এনেকুৱা চবৰে ক্ষেত্ৰত হ'ব পাৰে চাই থাককচোন আপোনালোকেও জনাবচোন আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা এটা দিন যদি আহিছে যিসকলৰ তেওঁলোকৰ কেনেকুৱা অনুভৱ হৈছিলে সেই দিনটোত মোৰ কিন্তু বহুত ভাল লাগিছে মাত্ৰ আশীৰ্বাদ লওঁতে অকণমান মানে মনটো ভাল মানে চকু পানী ওলাই গৈছিলে আৰু এইফালে চাই দিয়াচোন বাইদেউ বিনিতা এফালে চাই দিয়া নহয় ভিডিঅ'হে কৈছোঁ হেৰি নকওঁ কথা ক'ব নালাগে ভিডিঅ'হে কৈছোঁ ভিডিঅ' হোৱা নাই হৈ আছে চবকে উঠাই দিছোঁ মাকৰ স্থান মাকৰ স্থান আমি কেনেকৈ লওঁ নহয় এতিয়া নিয়মখিনি আপোনাক দায়িত্ব পালন কৰি দিওঁ মই কম পিছলৈ আহা হেৰি কাপোৰ তাৰ পিন্ধিয়ে হ'লে হ'ব তেতিয়াহ'লে দি দিয়ক দিয়ক আকৌ খুলি দিয়া কিবা এটা হাতত দিয়ক চবে মোক ধুৱাই থৈ যাব লাগিব নহয় আৰু কিবা এটা লাগিব হাত তিয়াবলৈ হেৰি কৰিবলৈ মোক ধুৱাব লাগিব যে আচল বস্তু সেইটোহে স্বামীটো সেইটো চবেই দিব তাৰমানে নহয় সেই তোমাক টেবুলৰ তলত ভৰাই আছে এতিয়া নকওঁ আকৌ যেতিয়া খবৰ তেতিয়া কৰিম হৈ আছে নহয় আকৌ ৰখাই দিওঁ যেতিয়া কৰিবলৈ দিছোঁ খোৱাওঁতে এনেকৈ ধৰি থাকিম আৰু লাগে বোলো মাইকী মাক দিলে বাপেকে নিদিয়ে দিয়ে জানো হাতত দিম মানে হাতত বহি লওক হ'ব দিয়ক একো নহয় নিয়মটোহে আকৌ কেঁচুৱা যেনিবা যেনেকৈ প্ৰথম মুখত দি আছিলে ভাত আগতে অকণমান ওচৰ চাপি লওক এনেকৈ ল'ব লাগিব আপুনি যেতিয়া উঠি দিয়াচোন এনেকৈ ল'ব লাগিব
খাবত মাৰি ধৰিব লাগিব আহক দিয়ে নিয়ম জীয়েককো লগ নাতিনীয়েককো লগ কৃষ্ণ খাবত মাৰি এইটো উঠাচোন পুষ্পা মই এইফালে আছোঁ যে সেই পুষ্প এয়া উঠা ক'ত দুটা কেনেকৈ ধৰিম এতিয়া নোৱাৰে ৰ'বা নালাগে উৰি দিয়ে নি দিয়া নাক নাপায় নিয়মটো এইফালে আহিলে চব দেখি মুখে চুখে মিঠাই এখন খুৱাই দিয়ক হ'ব এতিয়া তাৰ পিছত খাবহি হেৰি কৰি এতিয়া বৰমা আহিছে বগৈ খুৱাব কিবা এটা হেনো খুৱাওঁতে দি ল'ব লাগে সেইকাৰণে মানে কিবা এটা দি লৈছে আৰু এনেকৈ 3 চামুচ খুৱাব লাগে আৰু উৰুলি দিব লাগে নিয়মবোৰ ভাল লাগে আৰু আজি সুবিধাটো লৈ লোৱা আকৌ এতিয়া মায়ে খুৱাব মানে মোৰ ছেকেণ্ড মা ফাৰ্ষ্ট টাইম খুৱাব দেই মোক এনেকৈ চবেই মানে 3 চামুচ খুৱাব লাগে হেনো আৰু প্ৰতি চামুচতে উৰুলি দিব লাগে আজি মোৰে দিন আৰু চবেই মোক খুৱাই দিছে সুবিধা ভাল লাগিছে আমি বেলেগ নাজানো উলি দিবি হয় নাই দিয়াই নাই মুখত আৰু দে এটা দে তোমালোকে চবে আনিলে মোক নকলাগলে মই মই নাজানো নহয় আকৌ নাজানো নহয় আকৌ ক'ব লাগিছিলে আকৌ হ'ব দিয়ক খোৱা তো বাকী হৈ
নালাগে হ'ব নোখোৱা হেৰি কৰা নাজানো যদি আকৌ ন গম নাপাওঁ যে আমি বাকী ৰাখিছোঁ দিয়া খামাওনে সকলোৱে ধেমালি কৰি আছে দেই কিবা কিবি কথা কয় জানেই আৰু মহিলাসকল কেনেকুৱা অকণমান ফূৰ্তি কৰিছে এতিয়া সকলোকে দিয়া হ'ব বোলে অলপ ক্ষীৰ খাব মানে ইমান সৰহকৈ খুৱাই দিছে নহয় পেটে ভৰি গৈছে এক চামুচ পূৰা দি দিছে উঠিব নোৱাৰা দি যাব লাগে আকৌ আমি এইফালে খাম খামকৈ ৰৈ থাকিবি নি এইটো ফুটা নেকি আকৌ দিব আকৌ চুনচুনি ক'লে আহিলে মই কৈছিলোঁ গ'লগৈ নেকি চুনচুনি বনালে আহিছিলে তাই গ'ল চাগে বেংকলৈ লৈ যায় একেবাৰে দি দিয়ক তোমাৰ দিয়া ছোৱালী গাত আছে নহয় খাব নাপায় গাত থাকিলে খাব নাপায় গমেই পায় নেপায় যদি হয়ে যদি আপুনি খাই লওক পিংকু গা ধুছে আজি মোৰ বিশেষ দিনটোত ওলোৱা নাই মানে উপায়তো নাই মানে ডিউটি আহিব যে নোৱাৰে কৈছিলোঁ তথাপিও নেক্সট টাইম নিশ্চয় থাকিম কিন্তু এইবাৰ ময়ো ইমান জোৰ নকৰিলোঁ বিশেষ কাৰণে বহুত অফিচত মানে খুব জৰুৰী কিবা মিটিং আছে নেক্সট টাইম চিয়'ৰ থাকিম বুলি কৈছে যেতিয়া থাকিব আৰু হেৰি কৰিবা গোসাঁখন নি কষ্ট থকাবোৰ গাবা আৰম্ভণিয়াৰ পৰা ধৰি একেবাৰে শেষলৈকে এই মাহত কৰি আদায় কৰি দিয়া একো নাই বাৰু আহিব ৰাতিলৈ দেৰিকৈ পাবহি কিন্তু এতিয়া নাই আৰু আজিকালি শংকৰ মাধৱ আজিকালি মানুহে জনা হ'ল নিজেই বনাব পাৰে শংকৰ মাধৱ এতিয়া হয় ন আমিবোৰেহে বুজি নাপালোঁ
তেতিয়ালৈ মিঠা কম পাইছে নে চেপি লৈছোঁ যে গুড়ৰ লদাটো মোৰ ঠিকেই থাকিলে বেছি মিঠা হ'লেও হেৰিহে হয় বেয়া লাগে উকুল উকুল লাগে জোখতে হৈছে আৰু অকণমান দি দিয়া নহয় হেৰি হ'ল আমালৈ তোমালোকৰ কৰিছে আমালৈ আপুনি চেনি এৰা নাই কেলৈ আহিম বাৰু আচৰিত মানুহ খাওঁ কেলৈ এতিয়া এৰিব হ'ল আৰু মানে তেনেকুৱা চেনি নাখায় নহয় চেনি নহ'লে খাবই নোৱাৰোঁ চাহ ইমান দিনলৈকে নাখায় চেনি দিলে খাই দে খাব পৰা হোৱাৰ পৰা কম খাইছোঁ কেতিয়াবা কুইণ্টেল গা দেখিলে আদায় কৰি দিছে নহয় দাঁতহে হেৰি কুইণ্টেল খাইছোঁ আকৌ হয় নহয় কম চুবাইছোঁ নহয় দাঁত এইকেইটা তোকো খাম লাগি থাকে খোৱাটো ভাবি থাকোঁ খোৱাটো ভাবি থাকোঁ দেউতাৰ ঘৰতে কাইলৈ মন্ত্ৰীলৈ নাকিলে পৰা দিব পাৰে মৃত্যুকে আগলৈ কৈ দিয়ে দিবলৈ থবলৈ ভগৱন্তই যেন সুস্থ শৰীৰ সুমংগলে ৰাখিব লাগে কৃষ্ণ আশীৰ্বাদ লাগি গ'লগৈ সবাই ধৰিম আৰু সেয়া আপোনালোকে দেখিছেনে মোৰ কেইবা কাপোৰ ট্ৰাই কৰিলে ভিডিঅ' কৰি দিছোঁ আপোনাৰতো ইউটিউবত দি দিম আৰু মই ইউটিউব চেনেল খুলিলোঁ নহয় মোৰ পঞ্চমিত খাই মানে লোকে আছে মোৰ পিন্ধি পিন্ধি হেৰি আছে বুলি ফটোমাই ফুৰিছে বুলি এগৰাকীয়ে চোৱা এতিয়া আজৰি হৈ মাহঁতৰ লগত ফটো দুখনমান মাৰোঁ বুলি দিনটো ভালে ভালে গ'ল এতিয়া অলপ আৰাম কৰিম বহুত ভাগৰ লাগিছে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়া লাইক আৰু কমেণ্ট কৰিব